হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। আৰু আজি এটা চিম্পুল ভিডিঅ' হ'ব। আৰু আজি মই গৈ আছোঁ চাইকেল গেৰেজলৈ, আৰু চাইকেলখন অলপ প্ৰব্লেম আছে, প্ৰব্লেমটো ঠিক কৰি আনোগৈ। আৰু লগতে আগন্তুক যিকেইটা দিন আহি আছে সেইকেইটা দিনৰ কোনোবা এটা দিনত বতৰটো ভাল চাই কিনে, এতিয়া যথেষ্ট বৰষুণো হৈ আছে মাজে সময়ে, আৰু বৰষুণৰ কাৰণে অলপ দিগদাৰ হ'ব। সেইবাবে এইকেইদিন আমি যোৱা নাই, আৰু বৰষুণ নিদিয়া অলপ ফৰকাল বতৰ এটা চাই আমি চাইকেল ৰেলী কৰিবলৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ। চাইকেল ৰেলী কৰিম আপোনাৰ কুটুহা ভগামুৰ পৰা, আমাৰ ঘৰৰ পৰা প্ৰায় বগীবিল দলঙলৈকে, আৰু প্ৰায় 30 কিলোমিটাৰ হ'ব। আপ ডাউন আপোনাৰ 62 কিলোমিটাৰ হ'ব। আৰু সেই ৰেলীৰ কাৰণে চাইকেলখন অলপ ঠিক কৰি ল'ব লাগিব। যথেষ্ট অলপ দূৰ হ'ব, আৰু ইমান দূৰ আগতে চাইকেলো চলাই নাই পোৱা। সেইবাবে লগৰ কিছুমানৰ লগত ওলাব লৈছোঁ, আৰু সেইবাবে চাইকেল আজি ঠিক কৰিব লৈছোঁ। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছে এখন আছে বুঢ়ীদিং নদীখন। আগতে দেখিছিলে, আগৰ ব্লগত দেখি পাইছিলে আপোনালোকে যে ইয়াত একেবাৰে পানী কম আছিলে, আৰু যিহেতু এতিয়া বৰষুণ দিছে, বৰষুণৰ কাৰণে অলপ পানী হৈছে। আৰু ৰোৱাবোৰততো আগতে ৰুবই পৰা নাছিলে বহুত মানুহে, এতিয়া অলপ বৰষুণ দিয়াৰ কাৰণে ধৰি লওক আপোনাৰ ৰুব পাৰিছে। আৰু বহুত জেগাত পানীও হৈছে। এতিয়া বৰষুণৰ কাৰণে এইবোৰ ৰাস্তা দেখিছে যথেষ্ট বেয়া হৈ গৈছে, মাজে মাজে বহুতো বোকা পানী এনেকৈ জমা হৈ আছে। আৰু এয়াই হৈছে পৰিৱৰ্তন শব্দটো আচলতে শুনিবলৈ ভাল, ইয়াক কামত খটাবলৈ বা দেখিবলৈহে ইয়াক ঠিক নহয়। কেইদিনমান আগত এইবোৰ যে দেখিছে, এইবোৰ ধানবোৰ, এইবোৰ আপোনাৰ মেচিন লগাই ৰুবলগীয়া হৈছিলে। আৰু এতিয়া তলত পানী চাব, এই পানী চাওক, পূৰা পানী গৈছে তলত। এতিয়া এয়া হৈছে গাঁৱলীয়া সেউজীয়া পৰিৱেশ। চ' আহি লগৰটোৰ দোকানখন পাই গ'লোঁ, আৰু ইয়াতে ঠিক কৰা হ'ব সকলোবোৰ যিবোৰ বেমাৰ হৈ আছে। চাইকেল খুলি পাৰ্ট কৰি দিলোঁ। এতিয়া সকলোবোৰ মেৰামতি কাম চলি আছে, আৰু লাহেকৈ। আৰু আজি ইয়াৰ ভিডিঅ'তে ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।